হেঁপাহৰ কলেজখনলৈ বৰকৈ মনত পৰিছে। কিয় জানো আজি কলেজখনলৈ বৰকৈ মনত পৰিছে। ক্লাছ বেয়া পোৱা মনটোৱে দেখোন আজি সেই ক্লাছকেইটা বৰকৈ মিছ কৰিছে। নাহৰ আৰু দেৱদাৰুৱে সেউজীয়া কৰা দীঘলীয়া পদূলিটোৰ তলৰ পিলাৰকেইটাই আজি হয়তো বৰ অকলশৰীয়া অনুভৱ কৰিছে। নকৰিবনো কিয়? কিমান যে প্ৰেমৰ শালিকা জোৰাই তাতে বহি প্ৰেমৰ গোপন আড্ডা মাৰিছিল। সিহঁতেইতো আছিল একমাত্ৰ নীৰৱ শ্ৰোতা। অফ ক্লাছত সুখ দুখৰ লগৰী হোৱা মুকলি আকাশৰ তলত থকা খেলপথাৰখনে বাৰু আজি কেনেকৈ আছে? বাৰ্ষিক সপ্তাহৰ প্ৰস্তুতি বুলি পুৱা বেলি ওলাওঁতেই খেলপথাৰত গৈ প্ৰেক্টিছ কৰা দিনবোৰে আজি বৰকৈ আমনি কৰিছে সিও। প্ৰিন্সিপাল ছাৰে কঠোৰ আদেশ নামানি খেলপথাৰত জুম বান্ধি লুকাই লুকাই মোবাইল টিপাৰ আনন্দ আজি হঠাৎ হেৰাই গ'লো। কোনে জানে আকৌ বা পাম নাপাম সেই সোণালী দিনবোৰ। কি ঠিক সেইবোৰ যদি উকা কাগজৰ পৃষ্ঠাত হৈ ৰয় নীলাচী আহিৰ স্মৃতি। কেণ্টিনৰ গাখীৰ চাহকাপ আৰু গাৰ্লছ হোষ্টেলৰ ৰাস্তাৰ কাষত থকা খুৰীৰ ঘুমটিখনৰ ঘুগুনি প্লেট মনত পৰিলে আজিও জিভাৰ পানীৰ লগতে চকু পানী সৰেও। ডিপাৰ্টমেণ্টৰ সৰহখিনি ষ্টুডেণ্ট গৈ কেণ্টিন ফুল কৰি কথাৰ মহলা মৰা দিনবোৰ আজি বৰকৈ মনত পৰিছেও। গোটেই দিনটো অধ্যয়নৰ মাজেৰে হাঁহি ধেমালিৰে ৰঙীন হৈ থকা দিনবোৰ আকৌ ঘূৰি আহিবনে? নাহৰ তলৰ ল'ৰা ছোৱালীৰ হাঁহিৰে সেউজীয়াবোৰ আকৌ জীপাল হৈ উঠিবনে? খোল খাবনে কলেজৰ গেটত ওলমি থকা সেই বৰতলাটো? আজি বৰকৈ মনত পৰিছেও মোৰ হেঁপাহৰ কলেজখনলৈ।